হেল্ল' সখীসকল, কি খবৰ? ভালনে আপোনালোকৰ? এইফালে আমাৰ ছোৱালীয়ে ম'ম' খাই আছে। তাই মানে সদায় ম'ম' খাম বুলি কৈ থাকে। সেইকাৰণে আজি তাইক অলপ ম'ম' বনাই দিলোঁ। ভাবিলোঁ সেইটোকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। ম'ম'ৰ ষ্টাফিঙৰ কাৰণে মই লৈছোঁ পিঁয়াজ, গাজৰ, বন্ধাকবি আৰু আদা। এতিয়া মই এইখিনি চালাড বনোৱা ৰুকনিখনৰ সহায়ত ৰুকি ল'ম। মই সৰু ভাগটোতেই ৰুকি লৈছোঁ। আপোনালোকে ডাঙৰ ভাগটোতো ৰুকি ল'ব পাৰিব। সৰু ডাঙৰ বুলি কথা নাই, ৰুকি ল'লেই হৈ যাব। এতিয়া মোৰ এইখিনি ৰুকা হৈ গ'ল। বন্ধাকবি অলপ বেছি হৈছে, সেইকাৰণে এইখিনি আৰু ৰুকি নল'লোঁ। পিঁয়াজখিনি মই ৰুকনিত ৰুকি লোৱা নাই, মই কটাৰীৰে সৰু সৰুকৈ কাটি লৈছোঁ। কাৰণ পিঁয়াজ এনেই কোমল হয়, গতিকে ৰুকনিত ৰুকি ল'লে একেবাৰে বহুত মিহি হৈ যায়। সেইকাৰণে মই পিঁয়াজখিনি কটাৰীৰে কাটি লৈছোঁ। এতিয়া ইয়াতে মই অলপ নিমখ দি লৈছোঁ। নিমখটো নিজা নিজা জোখত দি ল'ব। আচলতে ৰান্ধনীসকলে বস্তুৰ পৰিমাণটো দেখা পালেই গম পায় নিমখ কিমান দিব লাগে। সেই জোখত দি দিলেই হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ ষ্টাফিংখিনি সানি ল'ব। এইখিনি সানি লোৱা হৈ গ'ল। এতিয়া এইখিনিত ঢাকনি এখন দি অলপ সময় থৈ দিম। এতিয়া মই আটাৰ ডোটো বনাই ল'ম। ডোটো বনাবৰ কাৰণে মই 1.5 কাপ আটা লৈছোঁ। এতিয়া ইয়াত দিলোঁ অলপ নিমখ, অলপ দিলোঁ ৰিফাইন ইয়াতে চামুচৰ জোখেৰে 3 চামুচমান দিছোঁ। এতিয়া এইখিনি ভালকৈ সানি ল'ব লাগিব। আটাখিনি সানি লোৱা হোৱাৰ পিছত হাতত মুঠি মাৰি চাব, আটা অলপ লৈ। যদি আটাখিনি ধুনীয়া কৰি বান্ধ খাইছে, ভাঙি যোৱা নাই, তেতিয়া জানিব ৰিফাইনখিনি সঠিক জোখতেই আছে। তাৰপিছত অলপ অলপকৈ পানী দি আটাখিনি মঠি ল'ব। একেলগে বেছি পানী নিদিব, নহ'লে ডোটো বহুত বেছি ঢিলা হৈ যাব। ইয়াতে মই ম'ম'কেইটা বনাবৰ কাৰণে আটা ব্যৱহাৰ কৰিছোঁ। আচলতে ম'ম' বনালে ময়দাৰে বনায় বহুতে, কিন্তু ময়দাটো ইমান এটা ভাল নহয় কাৰণে মই আটাই ব্যৱহাৰ কৰিছোঁ। ময়দাৰে বনালে আৰু দেখাত বেছি ভাল হয়, বগা হয়। আটাৰে বনালে কালাৰটো অলপ চেঞ্জ হয়। কিন্তু আটা যিহেতু স্বাস্থ্যৰ কাৰণে উপকাৰী হয়, মই আটাৰেই বনাম ম'ম'কেইটা। এতিয়া মোৰ আটাখিনি মঠা হৈ গৈছে। ডোটো বহুত বেছি টাইটটো বনাব নালাগে। আমি লুচি বনালে যিটো ডো বনাই লওঁ, ঠিক তেনেকুৱা ধৰণৰ ডো হ'লেই হ'ব। দেখিছে নহয় ডোটো, মই টাইট কৰি বনোৱা নাই। এটা কোমল ডো বনাই লৈছোঁ, বহুত কোমলো নহয়। এতিয়া অলপ সময়ৰ কাৰণে এইটো ঢাকনি মাৰি থৈ দিম। এতিয়া মই সানি থোৱা ষ্টাফিংখিনি হাতেৰে আঁতি পানীখিনি উলিয়াই পেলাম। এইটো মোৰ ৰেচিপিৰ নতুন চেনেল হয়। ভিডিঅ' কৰাৰ ইমান এটা মোৰ প্ৰেক্টিছো নাই, কিন্তু মই যেনেকৈ বনাওঁ সেইখিনিকে অলপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। যদি ৰেচিপিটো ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবচোন। এতিয়া মোৰ ষ্টাফিংখিনি আঁতি লোৱা হৈ গ'ল। দেখিছে নহয়, আঁতি লোৱাৰ পিছত শুকান হৈ গৈছে ষ্টাফিংখিনি। এতিয়া মোৰ ষ্টাফিংখিনি সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল। এতিয়া ডোটো মই আৰু অলপ সময়ৰ কাৰণে মঠি ল'ম।
ডোটো মই 5 মিনিটমান সময়হে ঢাকি থৈ দিছিলোঁ। এতিয়া অলপ সময় আৰু মঠি ল'লে হৈ যাব। এতিয়া মোৰ আটাখিনি মঠা হৈ গ'ল। এতিয়া এইখিনি সৰু সৰু বলত ভাগ কৰি ল'ব। মমোটো আপুনি যিমান চাইজৰ বনাব বিচাৰে সিমান চাইজৰে বলটো বনাই ল'ব। মোৰ বলকেইটা বনোৱা হৈ গ'ল। এতিয়া এখন এখনকৈ বেলি লৈ মই মমোকেইটা বনাই যাম। এতিয়া বলকেইটা পাতল পাতলকৈ বেলি ল'ব লাগিব। যিমানে পাতলকৈ বেলিব সিমানে মমোকেইটা ভাল হয়। বেলোতে মন কৰিব ছাইডৰখিনিও যাতে পাতল হয়। ছাইডৰখিনি ডাঠকৈ কিছুমানৰ বেলিলে মানে ডাঠ হৈ থাকে ছাইডৰখিনি, কিন্তু ছাইডৰখিনিও পাতলকৈ বেলি ল'ব লাগে। যদি ডাঠ হৈ থাকে তেতিয়া হয়তো সিজোতে অলপ দিগদাৰ হ'ব। মাজৰখিনি আগতে সিজিব, ছাইডৰখিনি দেৰিকৈ সিজিব, তেনেকুৱা হ'ব। এতিয়া দেখিছে নহয় মই কিমান পাতলকৈ বেলি লৈছোঁ। এনেকুৱা পাতলকৈ বেলি ল'ব। তাৰপিছত মাজত ষ্টাফিংখিনি দিব। ষ্টাফিংখিনি দিয়াৰ পিছত ছাইডটোত পানী লগাই ল'ব। মোক দেখিছে নহয় মই চাৰিওফালে পানী লগাই লৈছোঁ। তেতিয়া মানে আপুনি মমোৰ যিটো শ্বেপ দিব সেই শ্বেপটো ধুনীয়া হৈ থাকে পানী দি ল'লে। তাৰপিছত এনেকৈ ভাঁজ লগাই যাব। এনেকৈ ধুনীয়াকৈ ভাঁজ লগাই যাব। মই এটা ফালত ভাঁজ লগাইছোঁ, এটা ফালত ভাঁজ লগোৱা নাই। তাৰপিছত এনেকৈ ধুনীয়াকৈ জাপি দিব। মমোৰ শ্বেপটো বহুতেও বিভিন্ন ধৰণে কৰে। মোৰ এইটো শ্বেপেই ভাল লাগে মমো বুলি ক'লে। মই এইটো শ্বেপতেই বেছিকৈ মমো বনাওঁ। এয়া দেখিছে নহয় মই কেনেকৈ ভাঁজকেইটা দি লৈছোঁ। এটা ছাইডত ভাঁজ দিছোঁ, এটা ছাইডত দিয়া নাই। এনেকৈ বনাই ল'লে হ'ব। আৰু এটা বনাই দেখুৱাইছোঁ মই। যদি আটা নিদিয়া কৰি বেলোতে অলপ অসুবিধা পায় তেনেহ'লে অলপ আটা দি ল'ব। আটা দি বেলিব। বেলোতে কিন্তু পাতলকৈ বেলিব দেই। বেলোতে ডাঠ হ'লে মমোকেইটা ভাল নহ'ব। ষ্টাফিংখিনি দিয়াৰ পিছত ধুনীয়াকৈ চাৰিওফালে পানী লগাই ল'ব। পানী লগাই ল'লে কি হয়, আপুনি যেতিয়া জাপি দিব, জাপি দিওঁতে ধুনীয়া কৰি লাগি ধৰে, জাপটো খুলি নাযায়। পানী লগাই দিয়াৰ পিছত এনেকৈ প্লেট বনাই যাব।
তাৰপিছত এনেকৈ জাপি দিব। মমোখিনি মই ষ্টিমাৰত নবনাওঁ, এনেকুৱা এটা ফুটা থকা বাচনত বনাম। বাচনটোত মই অলপ ৰিফাইন সানি লৈছোঁ। মমোকেইটা দিওঁতে এটা মমো আনটোৰ মমোৰ গাত লাগিব নিদিব। যদি এটা আনটোৰ গাত লাগে তেতিয়াহ'লে আঠা লগাৰ নিচিনা হৈ যাব, যিহেতু আমি ষ্টিমত দিলে ফুলি উঠিব, সেইকাৰণে অলপ পাতল পাতলকৈ দিব। এতিয়া মমোকেইটা পানীৰ বাচন এটাৰ ওপৰত দি ঢাকনিৰে ঢাকি দিছোঁ। পানীৰ বাচনটো মোৰ দেখুৱাব নহ'ল। বাচনটোত মই 2 কাপমান পানী লৈছোঁ। যেতিয়া পানীখিনি গৰম হৈ ভাপ ওলাব ধৰিছে, সেই ভাপৰ ওপৰত মই মমোকেইটা বহুৱাই দিছোঁ। এয়া দেখিছে নহয়, 10 মিনিটমান পিছত মমোকেইটা ধুনীয়াকৈ সিজি গৈছে। এতিয়া আৰু কেইটামান মমো ভাপত দি দিছোঁ। এনেকৈ মমোকেইটা পাতল পাতলকৈ দিব। তাৰপিছত ঢাকনি লগাই দিব। মমোকেইটা হোৱালৈকে মই চাটনিখিনি ৰেডি কৰি লওঁ। আজি মোৰ লগত বিলাহী নাই কাৰণে মই চাটনি নবনাওঁ বুলিয়ে ভাবিছিলোঁ। টমেটো চচ আছে, টমেটো চচৰে খাম বুলি ভাবিছিলোঁ, কিন্তু ছোৱালীয়ে যিহেতু চাটনিৰ কথা কৈ আছে, সেইকাৰণে ধনিয়া পাতৰে অলপ চাটনি বনাই দিওঁ। ধনিয়াখিনিৰ লগত মই দিছোঁ অলপ আদা, এটা গাজৰ, অলপ নহৰু, ডাঙৰ চাই এফাল পিঁয়াজ আৰু 3টা কেঁচা জলকীয়া। অলপ দিলোঁ নিমখ, নিমখটো নিজা নিজা জোখত দি ল'ব। এতিয়া ইয়াত আধা কাপমান মই পানী দি লৈছোঁ। এতিয়া এইখিনি মিক্সিত মিহি কৰি ল'ম। এইফালে মোৰ এইকেইটা মমো ধুনীয়া কৰি সিজি গৈছে। এতিয়া মোৰ মমোৰ চাটনিখিনিও ৰেডি হৈ গ'ল। এতিয়া ছোৱালীক খাব দিবৰ কাৰণে ৰেডি কৰি আছোঁ। যিহেতু তাই মমো খাবৰ কাৰণে খুব আগ্ৰহ কৰি আছে, তাইকেই প্ৰথমতে খাব দিম। মমোৰ লগত তাইক দিছোঁ টমেটো চচ অলপ আৰু চাটনি অলপ। আজিৰ ৰেচিপিটো কেনে পালে জনাবচোন। এইফালে ছোৱালীয়ে ধুনীয়াকৈ খাব ধৰিছে। কেনেকুৱা হৈছে গুণুমা? টেষ্টি। একদম ৰেষ্টুৰেণ্টৰ নিচিনা নে?